ইংৰাজী নৱবৰ্ষৰ আনন্দ উল্লাসৰ মাজতে অসমবাসী সাজু হৈছে ভোগালী কাদৰিবলৈ। খেতি চপোৱাৰ পিছত উদং হৈ পৰা পথাৰত চলিছে ভোগালী কাদৰাৰ ব্যাপক প্ৰস্তুতি। অসমৰ প্ৰান্তে প্ৰান্তে চলিছে ভোগালী কাদৰাৰ ব্যাপক প্ৰস্তুতি। ক'ৰবাত যদি সাজি উলিয়াইছে ৰংঘৰ, আন ক'ৰবাত শৰাইঘাটৰ ৰণৰ আৰ্হিত ভেলাঘৰ। তাৰ লগতে পিছ পৰি ৰোৱা নাই আমাৰ গাঁওখনো। গাঁৱৰ সমূহ ডেকাই ওলাই আহি সাজি উলিয়াইছে এটি ব্যতিক্ৰমী ৰূপত মহামৃত্যুঞ্জয় মন্দিৰৰ আৰ্হিত ভেলাঘৰ। প্ৰতিজন অসমীয়াই সাজু হৈছে ভোগৰ উৎসৱ ভোগালী কাদৰিবলৈ। মাজত মাত্ৰ 3টা দিন বাকী আৰু সমূহ অসমবাসীয়ে সাজু হৈছে ভোগালী কাদৰিবলৈ আৰু সকলো ব্যস্ত হৈ পৰিছে ভেলাঘৰ নিৰ্মাণত। যেন অসমত ভেলাঘৰ নিৰ্মাণৰ অঘোষিত প্ৰতিযোগিতাহে চলিছে। আৰু এয়া দৃশ্য হৈছে কমলপুৰ সমষ্টিৰ অন্তৰ্গত ধুলাৰা ধুলিয়াৰা গাঁৱৰ দৃশ্য। আৰু ধুলাৰা ধুলিয়াৰা গাঁৱৰ ডেকাসকলে সাজি উলিয়াইছে এটি ব্যতিক্ৰমী চিন্তা চৰ্চাৰে এটি ব্যতিক্ৰমী ৰূপত মহামৃত্যুঞ্জয় আৰ্হিত ভেলাঘৰ। মাঘৰ বিহু আহিল মইনা, মাঘৰ বিহু আহিল।